হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আমি এটা ছানডে ৰাতি ডিনাৰ কৰিম বুলি ওলাইছিলোঁ। সেইটো হৈছে আছাম ভৱন, যোনটো নেকি আমাৰ নাভি মুম্বাইতে আছে, ৱাশীত। তো তাতে যিহেতু সন্ধিয়া ওলালোঁ আমি অলপ সোনকালে, গতিকে ভাবিলোঁ আছাম ভৱনৰ ওচৰত যিহেতু ইনৰবিট মল আছে, গতিকে আমি তাতে এপাক সোমাই মেলি যাওঁ বুলিয়ে ইনৰবিট মললৈ গৈ আছোঁ এতিয়া। আমি ইনৰবিট মল আহি পালোহি। সেইদিনা ছানডে আছিল কাৰণে বহুত বেছি ভিৰ লাগিছিল, বহুত মানুহ, গাড়ীৰ লাইন লাগি আছিল। আমাৰ পাৰ্কিং পাবলৈ প্ৰব্লেম হৈ গৈছিলে মানে সেইদিনা। আমি গাড়ী পাৰ্ক কৰি পেলাই ইনৰবিট মললৈ সোমাই গৈ আছোঁ। এয়া এইটোৱে হৈছে ইনৰবিট মল। আমি আগতে ইয়াত কেতিয়াও অহা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম সোমাইছোঁ আমি। ইয়াতে আইচক্ৰীম বেছি আছিলে। সেয়া বহুত বেছি ভিৰ হৈছিলে সেইদিনা। চব ফেমিলি লৈ আহে আৰু ইয়াতে ছানডে বুলি। আমি ইফাল সিফাল ঘূৰি থাকোঁতে যিহেতু ইভিনিং টাইম হৈছিলে, গতিকে মানুহজনৰ অলপ ভোক লাগিলে, গতিকে আমি ওপৰলৈ গৈ আছিলোঁ ক'ৰবাত খানা চানা ক'ত আছে বুলি। এয়া আমি ফুড কৰ্ট আহি বিচাৰি পাই গ'লোহি। ইয়াতে এনেকৈ কেমেৰা ল'লে মানুহবোৰে বৰ কেনেবাকৈ চাই, মোৰ বৰ লাজ লাগে কৰিবলৈ ভিডিঅ' চিডিঅ'। ইয়াতো মানুহ পূৰা ফুল, বহিব ক'তোৱে জেগা নাই। আমি ইফালে গৈ আছিলোঁ অৰ্ডাৰ দিবলৈ বুলি। চবতে মানুহৰ মানে যাম আৰু লাইন লাগি আছে চবতে অৰ্ডাৰ দিবলৈ। আমি বাৰ্গাৰ কিঙৰ পৰা চিকেন বাৰ্গাৰ ল'লোঁ, বাট লৈ পেলাই বহি খাবলৈ জেগাই নাই, গতিকে থিয় হৈ খালোঁ। আৰু ওচৰতে এনেকৈ ড'নাটছৰ দোকান দেখিলোঁ, চ' দেখি লৈ সেইটোও খাবলৈ মন গ'ল কাৰণে কিনি খালোঁ। খাই মেলি আমি আকৌ তললৈ আহিলোঁ।
তলত আহি তেওঁ দেখিলে বাটা। তো এতিয়া যিহেতু বৰষুণৰ টাইম, গতিকে অফিচ যাবলৈ ৰাবাৰৰ জোতা বাটাৰ কিনিবলৈ তেওঁ মন আছিলে। তো আমি সেইটোৱে চালোঁ আৰু তেওঁ চুজ কৰিলে তাৰ পৰাই এযোৰ। তো ফাইনেলি এযোৰ জোতা ল'লে আৰু তেওঁ ৰাবাৰৰ। আৰু ওচৰতে মই এনেকৈ আইনা এখন দেখিলোঁ, তো মোৰ ভাল লাগিলে এনেকৈ ভিডিঅ' কৰিবলৈ। মোৰ আউটফিট আছিলে। ওলাই আহি এয়া বেগৰ পূৰা একদম সজাই থৈ দিছে, বৰ ধুনীয়া লাগিছে। মোৰ ভাল লাগিল কিবা এটা, সেইকাৰণে ভিডিঅ' কৰিলোঁ। এয়া চব বাচ্চাবিলাকৰ কাৰণে পুতলা এইবিলাক কি ৰিংছ আৰু পুতলা সজাই ৰাখিবৰ কাৰণেও থোৱা আছিলে। বহুত আছিলে ইয়াতে, বহুত ভেৰাইটিছ আৰু বেলেগ বেলেগ, ধুনীয়া লাগিছে এইখিনি। মোৰ এই দুটা বৰ মৰম লাগিছিলে, এই দুটা ইমান কিউট হয়। ডেক'ৰেশ্যন কৰি থৈ দিছে, ভাল লাগিছিলে চাবলৈ। চবফালে মানুহ মুঠতে। আৰু ইয়াত বাচ্চাবিলাকৰ খেলনা গাড়ী খেলি আছে। বাচ্চাবিলাকক এনেকৈ চাই খুব ভাল লাগে, সিহঁতেও ফূৰ্তি পায় চলাই মেলি। ইয়াৰ বাইকটো বৰ ভাল লাগিছে। তো আমি এইবিলাক কৰি মেলি খাই বৈ ওলালোঁ আছাম ভৱন যাওঁ বুলি। ইয়াৰ মানুহবোৰ খায়ে আছে। ফ্ৰণ্টত যে দেখিছে এইবোৰ আপোনাৰ চেলফি জ'ন হয়। আমি তাতে চেলফি এখনমান উঠিলোঁ আগত, লাষ্টত লগাই দিম। তাৰ পৰা আমি ডাইৰেক্ট আহি গ'লোঁ আছাম ভৱনত, যিহেতু ওচৰতে আছিলে। এইখনে হৈছে আছাম ভৱন। লাচিত বৰফুকনৰ ষ্টেচু আছে ইয়াত, লিখা আছে ইয়াতে ষ্টেচু অফ লাচিত বৰফুকন। আৰু এয়াই হৈছে লাচিত চৌৰা, এইটো এণ্ট্ৰি গেট হয়। এণ্ট্ৰি গেটত আপোনালোকে এনেকৈ দেখা পাব শৰাই আৰু গামোচা, ইফালে গড়, জাপি চাপি আছে। ইয়াত দেখি বৰ ভাল লাগিছে। ইয়াত আছাম নাভি মুম্বাই, এইফালে আছাম ভৱন নাভি মুম্বাই বুলি লিখা আছে তাতে। এইটোৱে হৈছে আছাম ভৱনৰ ৰেষ্টুৰেণ্টখন ভিতৰৰ, য'ত নেকি অসমীয়া খানা পায়। অসমীয়া মানুহ ইয়াতে আহে, ইয়াতে থাকিবলৈও পায়, ৰুম চুম লৈ পেলাই থাকে বোলে। আমি ইয়াত খানা অৰ্ডাৰ দিছিলোঁ, মাছ থালি, টেঙা, মাছৰ টেঙা, ৰৌ মাছৰ টেঙা বিলাহীৰ লগত, এইফালে আলু পিটিকা, মিক্স ভেজিটেবল চব্জি, দালি, ভাত, পাপৰ, আৰু এইফালে চিকেন ড্ৰাই ফ্ৰাই। এয়া আছিলে আমাৰ আছাম ভৱনৰ ৰাতিপুৱা ডিনাৰ। তো এইখিনিয়ে হ'ল আমি ইনৰবিট মলত উঠা ফটো কেইখনমান। তো আজিৰ ব্লগত ইমানেই। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ব্লগত আপোনালোকক লগ পাম বুলি আজিলৈ বাই বাই।